আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি ভোগালী বিহুৰ উৰুকাৰ উপলক্ষে মই এই ভিডিঅ'টো আপোনালোকক কৈছোঁ। আপোনালোকক দেখুৱাই যাম, চাই থাকিব। ওলাইছে মই দেখুৱাই গৈ থাকিম। আজি মা মই দুইটা আহিছোঁ আমি বজাৰ কৰিবৰ কাৰণে। তো ভোগালী বিহুত আজি মোৰ মা মোৰ লগত থাকি পেলাই মই আজি এটা সুন্দৰকৈ এটা ভোগালী বিহু উদযাপন কৰিব বিচাৰিছোঁ। তো এইদৰে আজি কি পাওঁ আজি তেতিয়া মায়ে মই কিনি কিনি গৈ থাকিম। ময়ো এটা মাছ দিবলৈ আহিছোঁ উজান বজাৰৰ পৰা। এতিয়া কোনটো মাছ ভাবিছোঁ, এটা বৰালি মাছকে ল'ম আজি। আৰু এই উপলক্ষে এটা বৰালি ল'বলৈ মই আহি আছোঁ, এইটোকে লওঁ আজি। এইটোকে ল'বৰ কাৰণে পাতিছোঁ। এইটো এটা একদম মই 1000 দিম না। এইটো এটা 25 কিলো ওজনৰ এটা বৰালি। এইটো আপোনালোকক দেখুৱাই দিছোঁ। এইটোকে লৈ যাওঁ 7,500 কৈছে। আৰু 25 কিলো ভকুৱা, বহুত ডাঙৰ ভকুৱা মাছ ওলাইছে। এটা ওজন আপোনাৰ 10 কিলো 12 কিলো এনেকৈ আছে বুলি কৈছে। এইটো এটা মই দেখুৱাই দিছোঁ ভকুৱা, এইটো এটা চাইজ। আৰু এইটো খুব সুন্দৰ সুন্দৰকৈ তেওঁলোকক উলিয়াই দিছে। দেখিলে লঙৰ লাগি আছে। বহুতখিনি মানুহে কিনিছেও সেইমতে। আমাৰ যিটো এটা পৰিৱেশ এতিয়া ইয়াত ব্ৰহ্মপুত্ৰ পাৰত, সেই পৰিৱেশটো সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাই আছোঁ। প্ৰথমে দেখিব কেৱল মাছেই মাছ, যেনে আছে তেনে দেখিব অকল মাছেই মাছ। এইখনে ব্ৰহ্মপুত্ৰ নদী। আৰু এইটোৱে যে সেই 12.5 কিলো ওজনৰ সেই বৰালিটো কাষতে চিতল মাছ লগত আছে। কিমানলৈকে ষ্টাৰ্ট হৈছে মই দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব। দুইফালে যেনে আছে তেনে কেৱল মাছ আৰু মাছ। আপুনি যিফালে যায় সেইফালে কেৱল আৰি মাছ, বাহু মাছ, চিতল মাছ, এতিয়া কেৱল মাছেই মাছ। अरे शीतल किमान का खींचे 800 तो কৈছে शीतल के लिए 800 रुपीज। তাৰ লগে লগে শ'ল মাছো ওলাইছে, ডাঙৰ ডাঙৰ শ'ল মাছো ওলাইছে। ভকুৱা কিলো কিমান কৈছে বাইদেউ? 550 কৈছে। 500কে দিব। এই উজান বজাৰ এটা পৰিৱেশ, মাছৰ পৰিৱেশ উজান বজাৰ বিহু ভোগালী বিহু উপলক্ষে। বৰালি চিতল ৰৌ আছে। বৰালি আৰি চিতল এইটো কিমান কিলো আছে? এইটো বাহু মাছটো কিমান কিলো আছে? এই নদীৰ ভোকৰ কিমান দাম?
এইটো আপুনি ল'ব পাৰিব 1300কে ল'ব পাৰে 1500 বিকিলো 1300 ল'ব পাৰে কিলো 1300 অঁ তেনেকৈ 1500 বিকিলো 1300 ল'ব এইটো দাম কৈছে 1350কৈ কৈছে কিলো তো আপোনালোকক মই গোটেইটো দেখুৱাই দিছোঁ তো মই দাঙিবই পৰা নাই অথচ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান ডাঙৰ বেংকৰ প্ৰগ্ৰাম বুধবাৰে আছে কেনেকৈ দিছে আৰু চিতল আদি ভকুৱা ল'ব নেকি ভাগ কৰিব আজি মোৰ ভিডিঅ' মই ইমানটা সামৰিছোঁ আজি মোৰ ভিডিঅ' চাই কেনে পালে মোক জনাব পুনৰ নতুন ভিডিঅ'লৈ আকৌ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ আহোঁ বাই বাই